মোৰ ঠাণ্ডাটো ফেন নিদিলে নুশুৱে সন্তান লেপ দিলেই ঘামি যায় 5 বছৰীয়া শিশু ব্ৰইলাৰ মাংসই মেদবহুল কৰিছে শিশুৰ শৰীৰ ইমান ঠাণ্ডাটো ফেন নিদিলে জ্বৰে ঘমাদি ঘামে ঠাণ্ডাত কষ্ট পায় বুলি মাকে লেপখন দিলে খাৰ পাই যায় শিশু সম্প্ৰতি অসমত শীত প্ৰবাহ কিছু বৃদ্ধি হৈছে তথাপি 2 পৰা 5 বছৰীয়া সন্তানৰ ঠাণ্ডা নলগা হৈছে এইটো কথাত চিন্তিত হৈ চিকিৎসকৰ কাষ চাপিছে অভিভাৱক শীতৰ নিশাও সন্তান ঘামি থকাৰ বাবে উদ্বিগ্ন অভিভাৱকে শিশু চিকিৎসকৰ কাষ চাপিছে কিন্তু চিকিৎসকে প্ৰকাশ কৰিছে এটা বাস্তৱ সত্য তেওঁলোকে ব্যাখ্যা কৰা অনুসৰি সিজাৰিয়ানৰ জৰিয়তে জন্মা শিশুৰ ঠাণ্ডা কম সামান্য গৰমতে শিশু জ্বৰে ঘমাদি ঘামি গুবলৈ ধৰে এই বিষয়টোত চৰ্চাৰ প্ৰয়োজন নাই গুৱাহাটীৰ এজন নামজলা চাইল্ড স্পেচিয়েলিষ্ট প্ৰকাশ কৰা অনুসৰি স্বাভাৱিক পদ্ধতিৰে জন্ম আৰু সিজাৰিয়ানৰ জৰিয়তে জন্মা শিশুৰ মাজত পাৰ্থক্য থাকে তেওঁলোকৰ শাৰীৰিক গাঁথনিও একে নহয় এই যুক্তি বিজ্ঞানসন্মত বুলি তেওঁ প্ৰকাশ কৰিছে সম্প্ৰতি শীতকালতো শিশুৰ শৰীৰ ঘামি থকাটো চিন্তাৰ বিষয় বুলি ব্যক্ত কৰিছে চিকিৎসকসকলে তেওঁৰ মতে লেক্টোজেন অথবা নানৰ দৰে পুষ্টিদায়ক খাদ্য বেছিকৈ খোৱাৰ বাবে আধুনিক শিশুৰ দেহত মেদ বৃদ্ধি পাইছে শৰীৰত মাংসৰ পৰিৱৰ্তে চৰ্বি বঢ়াৰ ফলত অলপতে গৰম উঠা হৈছে আধুনিক শিশুৰ সেই শীতকালেও ফেন লগাইহে শুবলগীয়া হৈছে শিশুসকল অন্যথা শিশু চৰ্ম ৰোগত আক্ৰান্ত হোৱাৰ আশংকা আছে অভিভাৱকে কফ হোৱাৰ আশংকাত ফেন বন্ধ কৰি শুৱাৰ ফলত বহু শিশু এতিয়াও ছালৰ ৰোগত আক্ৰান্ত হৈছে শীতকালি স্বাভাৱিকতে শিশুৰ চৰ্ম ৰোগৰ মাত্ৰা হ্ৰাস পায় কিন্তু এইবাৰ বহু শিশুৰে দেহত ঠাণ্ডা দিনতো ওলাইছে পানী জ্বলা ঘামচৰ দৰে চৰ্ম ৰোগে ঠাণ্ডা দিনতো শিশুক আক্ৰান্ত কৰিছে সেই অনলাইনতো বৃদ্ধি হৈছে চৰ্ম ৰোগৰ দৰবৰ বিক্ৰী শিশুৱে আধুনিক পুষ্টিদায়ক খাদ্য যিমানে খাইছে সিমানে শাৰীৰিক গঠনৰ অদ্ভুত পৰিৱৰ্তন প্ৰতিফলিত হৈছে এই বিষয়টো স্বাভাৱিক হিচাপে বিবেচনা কৰিব পৰা নাই অভিভাৱকে সেই কেইবাখনো চহৰত শিশু ৰোগ বিশেষজ্ঞৰ ওচৰত ভিৰ বৃদ্ধি হৈছে শেহতীয়াকৈ যোৰহাটতে শিশুৰ পিতৃ মাতৃ কেইবাজনো চিকিৎসকৰ ওচৰলৈ যোৱাৰ কাৰণ হৈছে ঘৰমাক্ত শৰীৰ ঠাণ্ডা দিনতো শিশুটি ঘামি থকা বাবে অভিভাৱক চিন্তিত হৈ পৰিছে তেওঁলোকে এই ঠাণ্ডা দিনতো কম পৰিমাণে ফেন চলাইহে শুবলগীয়া হৈছে 5 বছৰীয়া সন্তানক গতিকে গৰমৰ দিনত পৰিস্থিতি কেনেকুৱা হ'ব সেয়া ভাবিবলৈও টান হৈ পৰিছে এই কথাটো ফেচবুকত হৈ পৰিছে আলোচ্য বিষয় গুৱাহাটীৰ কমেও 90 গৰাকী মহিলাই ফেচবুকৰ চিকিৎসকৰ গ্ৰুপত সন্তানৰ ঘাম আৰু ঘামচৰ বিষয়ে চিকিৎসকৰ পৰামৰ্শ বিচাৰিছে তেওঁলোকক চিকিৎসকে দৰৱ দিছে যদিও সুফল পোৱা নাই ফলত শিশু বিশেষজ্ঞই খাদ্যাভ্যাস সলনি কৰিবলৈ পৰামৰ্শ দিবলগীয়া হৈছে নাম প্ৰকাশত অনিচ্ছুক এজন চিকিৎসকেও প্ৰকাশ কৰা অনুসৰি ব্ৰইলাৰ মাংস অধিক মাত্ৰাত খোৱাৰ বাবে শিশুৰ দেহৰ ক্ষতি হৈছে বেজি দিয়া মুৰ্গীৰ মাংস খোৱাৰ বাবে শৰীৰত হুৰাহুৰে জমা হৈছে চৰ্বি শিশুৰ দেহত মঙহৰ সলনি মেদ জমা হৈছে এই কথাটো কিন্তু মুঠেও ভালৰ বাবে হোৱা নাই শৈশৱতে সন্তানক লুডুৰ পুডুৰ কৰিবলৈ মাতৃয়ে ব্ৰইলাৰ মাংস খাবলৈ শিকাইছে তাৰ ফলত এই মৰ ঠাণ্ডাটো ব্লেংকেট দিলে খা